শংকৰ আজান ক'ৰ পৰা আহিলে? এইটো মই আপোনাক সুধিম ক'ৰ পৰা আহিছিলে। এজন হিন্দু মানুহ এতিয়াও মছজিদত সোমাই যাব, ময়ো গৈছোঁ, কিন্তু মুছলিম ল'ৰা এজনক কামাখ্যা মন্দিৰত আপুনি আনিব এতিয়া নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, শেহতীয়াভাৱে যে বিজেপি চৰকাৰ অহাৰ পিছত, বিশেষকৈ যোৱা 7-8টা বছৰৰ পিছত অসমত এটা ধ্যান ধাৰণা সলনি হৈছে। শংকৰ আজানৰ দেশ বুলি কোৱা অসমখনত হঠাৎ শংকৰ মাধৱৰ দেশ হৈ গ'ল, আজান ফকীৰ আঁতৰি গ'ল। ইয়াৰ বাবে বিজেপি জগৰীয়া বুলি বহুতে ক'ব বিচাৰে। মোৰ দেউতাই আজিৰ পৰা 30 বছৰ আগত এটা কবিতা লিখিছিল, শংকৰ মাধৱৰ অসম। অসম সদায় শংকৰ আৰু মাধৱৰে অসম আছিল। শংকৰ আজান ক'ৰ পৰা আহিলে? এইটো মই আপোনাক সুধিম ক'ৰ পৰা আহিছিলে, কিন্তু মোৰ দেউতাৰ নমো মাতৃ অসমা বুলি এটা গান আছে, জুবিন গাৰ্গে গাইছিলে। গানটো কিজানি 30 বছৰ আগত লিখা। তাতো দেউতাই বাৰে বাৰে লিখিছিল শংকৰ মাধৱৰ অসম। গতিকে মই যিমান দূৰ জানো, এটলিষ্ট মোৰ ঘৰত 30 বছৰৰ পৰা আমি শংকৰ মাধৱৰ অসম বুলিয়েই জানো। শংকৰ আজানৰ দেশ বুলি এইবাবে কৈছোঁ, মই নিজে তেজপুৰত জন্মগ্ৰহণ কৰিছোঁ। মোৰ ঘৰৰ কাষত নামঘৰটোত ৰাতিপুৱা যেতিয়া বৰগীতৰ গীত শুনিছিলোঁ, দূৰৰ মছজিদটোৰ পৰা মই আল্লাৰ নাম শুনিছিলোঁ। চাওক, আপোনাৰ কাণখন চাফা আছিল, আপুনি শুনিছিলে, মই ইমান দূৰত শুনিব পৰা নাছিলোঁ। গুৱাহাটীৰ মানুহেতো শুনিছিল মছজিদৰ পৰা। মোৰ কাণটো নাছিলেই, মোৰ কাণ বন্ধই আছিলে। মই শংকৰ মাধৱেই শুনিছিলোঁ আৰু তাৰ প্ৰমাণো দিলোঁ মই যে 30 বছৰ আগত মোৰ ঘৰত যিটো কবিতা লিখিছিল, যিটো জুবিনে এতিয়া গাইছে, বহুতখিনি ইউটিউবত মানুহে শুনে, নমো মাতৃ অসমা, তাতে দেখিব যে শংকৰ মাধৱেই আছে। 40-50 বছৰ আগতে ভূপেন হাজৰিকাই শংকৰ আজানৰ কথাই কৈছিল। নাই, মই মোৰ কথাটো কৈছোঁ, আপোনাৰ যুক্তিটো বেলেগ হ'ব পাৰে, মই মোৰ কথাটো কৈছোঁ। এতিয়া যি কি নহওক, এটা পৰিৱেশ আহিল যে আগতে হিন্দুৱে হিন্দু বুলি ভবা নাছিল, মুছলমানে মুছলমান বুলি ভাবিছিল। এতিয়া হঠাৎ আপোনালোক আগতে 26/11টো হোৱা নাছিল, আগতেতো আল কায়দাও হোৱা নাছিল। গতিকে আপুনি যিটো বস্তু দেখিছে অসমৰ পৰিপ্ৰেক্ষিতত নেদেখিব। আগতে লাভ জেহাদৰ কথা আপুনি ক'ত শুনিছিল? না, আগতেও হিন্দুৱে মুছলমানক বিয়া পাতিছিল। হিন্দুৱে মুছলমানক বিয়া পাতিছিল, ধৰ্মৰ পৰিৱৰ্তন নহৈছিল। ল'ৰা এজনে ছোৱালীক হিন্দু মুছলমানৰ মাজত বিয়া হোৱাটো একেবাৰে অস্বাভাৱিক নহয়, কিন্তু সকলোৱে নিজৰ নিজৰ পৰম্পৰাত আছিল। কাৰণ বিয়া হৈছিল স্পেচিয়েল মেৰেজ এক্টত, আৰু নিজৰ নিজৰ ধৰ্মত মানুহ নিজে নিজে চলি ৰাখিছিলে। তেতিয়া আল কায়দাও ওলোৱা নাছিলে, তেতিয়া ৱাহিবিও ওলোৱা নাছিলে। তেতিয়া ভাৰতখন চুফিজিমে ডমিনেট কৰিছিল, যিটো আজান ফকীৰৰ চুফিজিম আছিলে। এতিয়া পৰিৱেশটো, বিজেপিটো আমেৰিকাত নাই, বিজেপিটো ফ্ৰান্সত নাই। আজি ফ্ৰান্সত কিয় পৰিৱৰ্তন হৈছে? আপুনি যদি কয় যে হিমন্ত বিশ্ব শৰ্মাই ফ্ৰান্সতো গৈ আজান ফকীৰ নোহোৱা কৰি থৈ আহিলে, সেইটোৰ মোৰ উত্তৰ হাতত নাই। কিন্তু ডিচি যে আজি যে ইছলামৰ মাজত এটা যে কট্টৰতা সোমাইছে, তাতো ছ'চিয়েল মাধ্যম পঢ়িলে আপুনি দেখা পাব। হিন্দুটো কট্টৰ নহয়, বা আমাৰ অসমীয়া মুছলমান মানুহবিলাকো কট্টৰ নহয়, কাৰণ আমাৰ ইয়াত এটা বেলেগ পৰিৱেশ আছিল। কিন্তু আজি যিখিনি কট্টৰতা আমি দেখা পাইছোঁ, দিছ ইজ এ ইণ্টাৰনেশ্যনেল ফেন'মেনা। আজি ইছলামিক এছাৰশ্যন, আজি ৱাল টাৱাৰটো গৈ বিজেপি আৰু ভাঙি থৈ অহা নাই, 26/11টো আৰু বিজেপিয়ে কৰা নাই। গতিকে দিছ ইজ এ ফেন'মেনা। এতিয়া ভাৰততকৈ ইউৰোপত বেছি ইয়াৰ কনফ্লিক্ট আৰম্ভ হৈছে। গতিকে দিছ ইজ এ ইণ্টাৰনেশ্যনেল কনফ্লিক্ট, যে এছাম, মই গোটেইখিনি কোৱা নাই, এছাম ইছলামিক লোকে ৱাহিবি আদি ছেক্টৰ লগত যাৰ সম্পৰ্ক আহিছে, কট্টৰতাৰ ফালে গতি কৰিছে, কট্টৰ হৈছে। কিন্তু স্কুলত পঢ়োঁতে আমাৰো সৰস্বতী পূজা আছিল, আমাৰো ফাতেহী এয়া দুৱাজ দহম আছিল। কিন্তু আজি সেই পৰিৱেশ আপুনি নাপাব। এজন কামৰুলত কৈছোঁ, ব্যক্তি আছে যোনে যিটো অৱস্থান তাক বিশ্বাস কৰে। ইলেকশ্যনৰ ভোটৰ বাকচত চাব, হিন্দু অঞ্চলত এতিয়াও কংগ্ৰেছ আৰু বিজেপিৰ ডিভিজনটো 70 আৰু 30 হয়। কিন্তু মুছলমান পুলিং ষ্টেচন এটাত, মই অসমীয়া মুছলমান কোৱা নাই, আন ধৰণৰ মুছলমানৰ মাজত কৈছোঁ, যে ৰাস্তা ঘাট ঘৰ চব বনাই দিয়াৰ পিছতো তাত কিন্তু এটাও বিজেপিয়ে ভোট নাপায়। গতিকে সাম্প্ৰদায়িকতাটো কোন ফালত আছে? শিৱসাগৰত কি হৈছিল? শিৱসাগৰতো অসমীয়া মুছলমান আছিল। চাওক, শিৱসাগৰৰ মই একেবাৰে সমষ্টি কেন্দ্ৰিক কথা পাতিলে তাৰ মানুহে বেয়া পাব, কালি 2টা বিবৃতি দিব, আপুনি মই কি কথা পাতিছোঁ বুজি নাপাব, স্পিৰিটটো বুজি নাপাব।
কালি 3টা ষ্টেটমেণ্ট হ'ব চ' লেট আছ এভইড দ্য পাৰ্টিকুলাৰ থিংছ কোনো অঞ্চলৰ কথা আলোচনা কৰাটো উচিত নহয় অসমৰ কথাই আমি আলোচনা কৰিব পাৰোঁ কথাটো হ'ল যে সাম্প্ৰদায়িকতা আপুনি হিন্দুৰ পুলিং বুথত দেখা নাপায় হিন্দু মানুহে সকলোকে ভোট দিয়ে এই ল'ৰাটো বাচ্চাটো দেখিব বৰ ধুনীয়া লাগে তাকো কোনোবা এজন বুঢ়ী মানুহে ভোট দিয়ে হিন্দুৰ পুলিং বুথত কমিউনেলিজিম আপুনি নাপায় কাৰণ হিন্দু বাই ইনহাৰেণ্টলি সাম্প্ৰদায়িক নহয় আৰু বিজেপিত থকা মানুহবিলাক হিন্দু ইনহাৰেণ্টলি সাম্প্ৰদায়িক নহয় কাৰণ আমি এক শক্তিক উপাসনা নকৰোঁ ঋগবেদে 5000 বছৰ আগতেই কৈছে যে বিপ্ৰ বহুদা বিৱন্তি একম সত্য বিপ্ৰ বহুদা বিৱন্তি তাৰমানে উই একচেপ্ট that diverse ৱেত আপুনি ভগৱানৰ ওচৰত যাব পাৰে কিন্তু আন ধৰ্মই সেইটো বিশ্বাস নকৰে সেইকাৰণে তেওঁলোকক মনোলিথ বুলি কয় এণ্ড হিন্দুজ আৰ নট মনোলিথ গতিকে সাম্প্ৰদায়িকতা হিন্দুৰ লগত আহিবই নোৱাৰে এইখিনিতে এটা প্ৰশ্ন যে আপুনিও নিশ্চয় মনত থাকিব আপুনি যেতিয়া সৰুতে স্কুলত পঢ়িছিল আমি যেতিয়া স্কুলত পঢ়িছিলোঁ শুকুৰবাৰে আমাৰ টিফিন টাইমটো 1 ঘণ্টা কৰি দিয়া হৈছিল কিন্তু নামাজ আছিল কিন্তু আমাৰ বাবে কোনো দিয়া নাছিল অৰ্থাৎ আমি আগৰ পৰাই লিবাৰেল আছিলোঁ মুছলমান ক্ষেত্ৰত আমি ক'লোঁ না যে যেতিয়ালৈকে ইণ্টাৰনেশ্যনেল ৱাহিবি কালচাৰৰ ইম্পেক্ট আমাৰ বিশ্বত অহা নাছিল যেতিয়ালৈকে মানুহে লাডেন আদিৰ নাম শুনা নাছিল তেতিয়ালৈকে আমি মোটামুটি এটা শুক্ৰবাৰে 1 ঘণ্টাৰ নামাজত ছুটি হয় আমি মিউজিয়াম চাব যাওঁ স্কুলত পঢ়া দিনত একাডেমীৰ পৰা আৰু মানুহে এইবোৰ প্ৰতিবাদো নকৰিছিল আজি অসম বিধানসভা এনেকুৱা এখন বিধানসভা ইউ পি টিপিত ক'তো নাই য'ত শুক্ৰবাৰে অসম বিধানসভা আমি আগত ছুটি দি দিওঁ কিন্তু ইণ্ডিয়াৰ কোনো বিধানসভাত জম্মু কাশ্মীৰ আছে যদি মই নাজানো আন বিধানসভা শুক্ৰবাৰ বুলি ছুটি নিদিয়ে ইভেন সংসদ ছুটি নিদিয়ে কিন্তু আমিতো দিওঁ কিন্তু যেতিয়া আমাৰ ইয়াত আজমলক আপোনালোকে মাতি আনিলে বিজেপিৰ ফেনমেনা বহুত পিছত ইউডিএফৰ ফেনমেনা অসমত আগত আৰম্ভ হৈছে বিজেপি আগত আৰম্ভ নাই বিজেপিক মানুহে কেইটা ভোট দিছিল 3টা 4টা 5টা চিট কৰবাত 6টা চিট তাকো ব্যক্তি জিকিছিল দলটো জিকাই নাছিল কিন্তু যেতিয়া ইউডিএফ আহিলে আৰু ইউডিএফে যেতিয়া ক'ব আৰম্ভ কৰিলে যে 26 চন 29 চনত অসমৰ মুখ্যমন্ত্ৰী বদৰুদ্দিন আজমল হ'ব পৰিৱেশবিলাক বদলিছে কোন ফালৰ পৰা যদি মই ভাবোঁ ইউডিএফৰ যদি জন্ম নহ'লহেঁতেন বা কংগ্ৰেছ ইউডিএফ আদি যদি একত্ৰিত হৈ অসমত যদি সাম্প্ৰদায়িক ৰাজনীতি নকৰিলহেঁতেন হয়তো অসমীয়া মানুহে কেতিয়াও এনেধৰণে নাভাবিলেহেঁতেন আজি ইউডিএফক লৈ বাৰে বাৰে কংগ্ৰেছে অভিযোগ কৰে যে আপোনাৰ দ্বাৰা পৰিচালিত হয় চাওক মোৰ লগততো আৰু ইউডিএফে ইলেকশ্যন খেলা নাই যেতিয়া ইউডিএফ আৰু কংগ্ৰেছৰ এলায়েন্স হ'ল আটাইতকৈ বিৰোধিতাটো আমিয়ে কৰিছিলোঁ তেতিয়া ইউডিএফটো বোলে ভাল আছিল এতিয়া বেয়া হ'ল মই 2 বছৰৰ ভিতৰত যদি আৰু দিনটো ৰাতি হয় ৰাতিটো দিন হয় এইটো আৰু কংগ্ৰেছৰ মানুহে জানিব থকাৰ কাৰণে আপোনাৰ কোনো লোকচান হোৱা নাই আপোনাৰ লাভ মোৰ লাভ লোকচান একো নাই অসমত ইউডিএফৰ ভোটৰ বিভাজনত আমি এটাও চিট জিকা নাই আজি কোনটো চিট ইউডিএফৰ কাৰণে আমি জিকিলোঁ আপুনি মোক এটা এক্সাম্পল দিয়ক এইবাৰে উপ নিৰ্বাচন হ'ল ভৱানীপুৰত কংগ্ৰেছ ইউডিএফ বেলেগে খেলিলে 2টা ভোট যোগ কৰি দিলেওতো আমিয়ে জিকো গোসাইগাঁৱত ইউডিএফ কংগ্ৰেছ বেলেগে খেলিলে 2টা ভোট যোগ কৰি দিলেতো আমিয়ে জিকো তামোলপুৰত 2টা ভোট একলগ কৰি দিলেতো আমিয়ে জিকো গতিকে ইউডিএফ আৰু কংগ্ৰেছৰ মাজত টিভিত যিবিলাক চলি থাকে দেট ইজ কমপ্লিটলি অন দেয়াৰ পাৰ্ট বিজেপি তাৰ কাৰণে না বৰ্ডাৰ না বিজেপিয়ে তাক চিন্তাও কৰে কেতিয়াবা 2-এটা ডায়লগ শুনি মনত খোৰাক লাগে সেইটো এটা বেলেগ কথা বিয়ণ্ড ডেট আমি তাৰ কাৰণে কনচাৰ্ণ নহয় কিন্তু আজি যদি ইউএমএফৰ দৰে এটা নতুন দল ইউডিএফৰ লগত যদি বঙালীসকল আহি গ'ল হয় তেতিয়াতো নিশ্চয় আপোনালোক চিন্তিত হ'লহেঁতেন ডেফিনেটলি বঙালী হিন্দুৱে যদি তেনেকুৱা সাম্প্ৰদায়িক দলৰ লগত লগ লাগে ডেফিনেটলি সেইটোতো চিন্তাৰ বিষয় কাৰণ মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে ভাৰতীয় মূলৰ মানুহবোৰ একেলগে থাকিব লাগিব নহ'লে অসমত আপুনি থাকিব নোৱাৰে গতিকে সেইকাৰণে মই নিজে আমাৰ ডেভেলপমেণ্ট প্ৰচেছটোত বঙালী হিন্দু মাৰোৱাৰী বিহাৰী গোৰ্খা